নমস্কাৰ শিপাই সন্ধানলৈ মই ভাই আপোনাক স্বাগতম জনাইছো আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়সমূহত শিপাৰ সন্ধান কৰাৰ পিছত আজি আহি উপস্থিত হৈছো হি টংলাৰ প্ৰেসিডেন্সি জুনিয়ৰ কলেজত আৰু মই মুখে কোৱাতকৈ আমি টংলা বুলি ক'লে যিদৰে জানো বিভিন্ন জাতি জনগোষ্ঠী লোকেৰে ভৰপূৰ প্ৰেসিডেন্সি জুনিয়ৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতো সেই দেখা গৈছে সেই ৰঙীন পৰিৱেশ আৰু বিভিন্ন জনগোষ্ঠীৰ লোকে মই সকলোৰে খবৰ প্ৰথমে লৈ লওঁ এইফালে খবৰ এইফালে জোৰটো কিমান আছে চাই লওঁ মই শিক্ষাৰ্থীসকলৰ জোৰ কিমান গম পালো মই এবাৰ শিক্ষাগুৰুসকলৰ জোৰ কিমান চাওঁ শিক্ষাগুৰুসকলৰ কাষলৈ আৰু এনেকৈ এক বন্ধুত্বপূৰ্ণ পৰিৱেশৰ মাজতে ইয়াত শিক্ষাদান কৰা হয় আমি তেওঁলোকৰ কাষলৈ আহি বহু অনুষ্ঠান তেওঁলোকে আমাৰ বাবে সাজু কৰি ৰাখিছে আৰু লগতে প্ৰতিবাৰৰ দৰে আমিও এইখন কলেজৰ ছাত্ৰ ছাত্ৰীৰ বাবে লগতে শিক্ষাগুৰুসকলৰ বাবেও কিছুমান চেলেঞ্জ লৈ আহিছোঁ আমি কিছুমান খেল লৈ আহিছোঁ পিছলৈ একেলগে খেলিম অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰেসিডেন্সি জুনিয়ৰ কলেজৰ এটি থিম ছঙেৰে আৰু সেই গীতটি আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ সাজু তোমালোক ধন্যবাদ জনাইছো গীতটোৰ মাজতে ফুটি উঠিছে প্ৰেসিডেন্সি জুনিয়ৰ কলেজৰ বিশেষত্ব গীতটোতে সকলোখিনি কথা সোমাই আছে আৰু সকলোতকৈ ভাল লগা কথাটো হ'ল তেওঁলোকে নহয় আচলতে গীতটো যেতিয়া তেওঁলোকে পৰিৱেশন কৰি আছিল বাকী সকলোলৈ মই মন কৰিছিলো সকলোৰে মুখত গীতটি আছিল আৰু সকলোৱে গুণগুণাই আছিল সবাতোকৈ ভাল লগা কথাটো সেইটো আৰু মই এবাৰ অধ্যক্ষ মহোদয়ৰ কাষলৈ আহিছো স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ পোনপ্ৰথমে মই নিউজ 18 অসমত প্ৰেসিডেন্সি জুনিয়ৰ কলেজ টংলাৰ সমূহ পৰিয়ালবৰ্গৰ হৈ স্বাগতম জনাইছোঁ আদৰিছোঁ আমি আজি সঁচাকৈ বহুত আকৰ্ষিত আৰু ধন্যবাদ নিজকে ধন্য মানিছোঁ আমি ইনস্পায়াৰ্ড হৈছোঁ আৰু আশা কৰোঁ প্ৰেসিডেন্সিখনে যেন সমগ্ৰ আমাৰ তেওঁলোকৰ যিটো অনুষ্ঠান শিপা এই শিপা ইয়াত যেন বিচাৰি পায় সেয়ে তাৰে আমি কামনা কৰিছোঁ আৰু আমি সঁচাকৈ ইভা মহন্তক ইমান দিনে সমগ্ৰ অসমৰ ৰাইজৰ লগতে টংলাৰ ক্ষুদ্ৰ অঞ্চল এই ক্ষুদ্ৰ অঞ্চলৰ ৰাইজে আমি টেলিভিশ্যনত চাই আছিলোঁ আজি প্ৰেসিডেন্সিৰ পৰিয়ালে ইয়াত পাইছোঁ আমি ইভা মহন্ত আৰু তেখেতৰ নিউজ 18 অসমক সঁচাকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ প্ৰেসিডেন্সিৰ এই অনুষ্ঠানটোৱে তেওঁলোকৰ এই অনুষ্ঠানটোৱে আমাক সঁচাকৈ ইনস্পায়াৰ কৰিব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে সমাজৰ একোটা যেন নিজেই এসময়ত ভৱিষ্যতৰ শিপা হৈ অসমলৈ অৱদান দিব পাৰে তাৰে আমি কামনা কৰিছোঁ ধন্যবাদ জনাইছোঁ আপোনালোকৰ আশীৰ্বাদ আৰু শুভকামনা আমাক লাগিব
অধ্যক্ষ মহোদয়ে যদিও কৈছে টংলা ক্ষুদ্ৰ বুলি বা প্ৰেচিডেন্সি জুনিয়ৰ কলেজৰ কথা, কিন্তু টংলা পৰিসৰৰ ফালৰ পৰা ক্ষুদ্ৰ হ'ব পাৰে, কিন্তু বাকী সকলো দিশত যিদৰে চহকী, আমাক অসমৰ এক চহকী ঠাই বুলি আমি ক'ব লাগিব। আৰু প্ৰেচিডেন্সি জুনিয়ৰ কলেজলৈ আহি প্ৰথম চকুত লগা কথাটো হৈছে টংলা বুলি ক'লে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সমন্বয় দেখোঁ। ইয়াতো কিন্তু আমি সেই পৰিৱেশটো দেখা পাইছোঁ। সকলোতকৈ ভাল লগা কথা সেইটো। আৰু গতিকে মই মুখেৰে নকওঁ তেওঁলোক কিদৰে আচলতে ছাত্ৰ ছাত্ৰীসকল পঢ়া শুনাৰ কথা আমি জানোৱেই। পঢ়া শুনাত তেওঁলোক ভাল, নতুনকৈ ক'ব নালাগে, কিন্তু তাৰ লগতে তেওঁলোকে আৰু কি কি কৰি ভাল পায় বা কি দিশত চহকী আমি দেখুৱাবলৈ চেষ্টা কৰিম। আমি লৈ গৈছোঁ এটি নৃত্যৰ মাজলৈ। কি নৃত্যলৈ সাজু হৈ আছা তোমালোক? ডাল টুংৰি চিন্দাই মাছা নাই। আচলতে বড়োসকলৰ এই নৃত্যটো তেওঁলোকৰ এটা লোককৃষ্টি, আৰু ইয়ে বড়ো জাতিসকলৰ যিটো যোদ্ধাৰু মনোভাৱ, তেওঁলোকে অসমত এটা যোদ্ধাৰু জাতি হিচাপে প্ৰতিষ্ঠিত হৈছে, ভূমিপুত্ৰ হয়, আৰু তাৰেই প্ৰতীক হিচাপে তেওঁলোকৰ এই আজি লোকনৃত্যটো পৰিৱেশন কৰিব ওলাইছে। গোটেইখিনি ছাত্ৰ ছাত্ৰী আজি মোটামুটি 7 দিন 8 দিন পৰা তেওঁলোকে প্ৰেক্টিচ কৰি আছে, ৰিহাৰ্চেল কৰিছে, আৰু আজি ইভা মহন্ত আৰু নিউজ 18ৰ কেমেৰাত তেওঁলোকে দেখুৱাবৰ বাবে বহুত আগ্ৰহী। হয়, পঢ়াৰ মাজতে কেনেকে আপোনালোকে এইবোৰ দিশত আগুৱাই নিবলৈ আচলতে প্ৰেচিডেন্সি মানে তেওঁলোকে সকলোৱে উপলব্ধি কৰে যে প্ৰেচিডেন্সি টপ, প্ৰেচিডেন্সিৰ অৰ্থটোৱে হৈছে টপাৰ, মানে ৰাষ্ট্ৰপতিয়। আমি প্ৰেচিডেন্সি ছাত্ৰ ছাত্ৰীসকলৰ এটাই বিশেষত্ব মোৰ ভাল লাগে, এইখন 2012 চনত স্থাপিত হৈছিলে কলা বিজ্ঞান আৰু বাণিজ্যলৈ, আৰু আমাৰ ইতিমধ্যে ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে প্ৰতিষ্ঠিত লাভ কৰিছে, আৰু তেওঁলোকে পঢ়াৰ মাজত খুব এটা ডিচিপ্লিন মেইনটেইন কৰে। সেইটো মই সঁচাকৈ প্ৰশংসনীয়। আৰু আমাৰ প্ৰেচিডেন্সি যিবিলাক শিক্ষাগুৰু আছে গোটেইবিলাকে খুব পৰিশ্ৰমী। তেখেতসকলক আজি মই এই সুযোগতেই সমগ্ৰ অসমৰ নিউজ চেনেলৰ সন্মুখত ক'ব পাই ভাল লাগিছে, গৌৰৱ অনুভৱ কৰিছোঁ। তেখেতসকলে যথেষ্ট পৰিশ্ৰমী। আৰু প্ৰেচিডেন্সিত আৰু এটা ভাল লাগে, অসমৰ প্ৰথম কৰিছোঁ আমি, বিশেষকৈ ওদালগুৰি জিলাত। ইয়াত ল'ৰা ছোৱালীয়ে বাইক আৰু মোবাইল আনিব একেবাৰে নোৱাৰে, কাৰণ আমি সজাগতা শিবিৰ ইতিমধ্যে 2-3বাৰ কৰিছোঁ, যে যিটো যুৱ উচ্ছৃংখলতা, এই যুৱ উচ্ছৃংখলতাটো ৰোধ কৰাত আমি যথেষ্ট আমাৰ ছাত্ৰ ছাত্ৰীয়ে সহায় কৰিছে। আৰু আমাৰ এইখন অনুষ্ঠান চলাত আমাৰ আজি ইয়াত উপস্থিত আছে আমাৰ দাদা বাইদেউসকল, আমাৰ শুভাকাংক্ষী ৰাইজ আছে, সকলোৰে সহযোগত এখন অনুষ্ঠান চলি আছে। আৰু আমি আশীৰ্বাদ বিচাৰিছোঁ যেনেকৈ সংবাদ মাধ্যম আৰু আমাৰ সমগ্ৰ ৰাইজৰ আমি পৰা আশীৰ্বাদ পাম বুলি। ধন্যবাদ বাইদেউ। আৰু আমি সকলোৰে সৈতে কথা পাতিম। আপোনালোকক এবাৰ এই বিশেষ নৃত্যটোৰ মাজলৈ লৈ গৈছোঁ। কেমেৰাত বন্দী কৰিছোঁ যে সকলো জাতি জনগোষ্ঠীয় সাজ পৰিধান কৰি শিক্ষাৰ্থীসকল সাজু হৈ আছে। এটাৰ পিছত এটা আমাৰ যিখিনি সম্পদক লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ, সকলো তেওঁলোকে লৈ আমাৰ বাবে সাজু কৰি ৰাখিছে। গতিকে পলম নকৰি মই বড়ো নৃত্যৰ পিছত এবাৰ আমাৰ দৰ্শকক লৈ যাব বিচাৰিছোঁ ওজাপালি মাজলৈ।
যাতা কৰে হাতী কইনা বুজিবাৰ এ সংগে কইনা লৈ লবিস্তৰে চলিল সদাগৰ হাতী কইনা বুজিবাৰ এ হৰকিত চন্দনৰ লৈয়া পুত লক্ষিন্দৰৰে এ জাতগিৰি দেখি চন্দে আছে চলিল সদাগৰ হাতী কইনা বুজিবাৰ এ লোহা তন্দুল খাই বৰাঙে চলিল সদাগৰ হাতী কইনা বুজিবাৰ এ এৰিয়া কত গহন যায় সাধু ৰংগমন এ সাহবিনা নিজৰ পুৰে চলিল সদাগৰ হাতী কইনা বুজিবাৰ ধন্যবাদ জনাইছো আজি এইটো ৰেঞ্চত থকাৰ বাবে লগৰ বাবে জোকাইছে নি তোমাক অলপ চুকাইছে অলপ জোকাইছে কি বুলি কৈছে তোমাৰ লাজ লাগিছে চাগে আজি নাই লাজ লাগিছে? অলপ লাগিব লাগিছে কালে লাগিছে কোনে জোকাইছে এফালে জোকাইছে নি কোনে জোকাইছে নাই এনেকে তাৰমানে ওলাই অহাৰ পিছত তাৰমানে মানুহবোৰে চাই চুকাইছে আৰু চবে ধন্যবাদ জনাইছো ভাল লাগিছে তোমালোকে পঢ়া শুনাৰ লগতে যে আমি যিখিনি সম্পদক লৈ গৌৰৱ কৰিব পাৰোঁ সেইখিনি এনেদৰে তোমালোকে শিকিছা ছাৰহঁতৰ পৰা মই আপোনাক আমাৰ মাজত বিচাৰিম তেওঁলোকে যেতিয়া ওজাপালি প্ৰদৰ্শন কৰিছিলে আপুনিও সোমাই পৰিছিলে ওজাপালিৰ মাজত আৰু মই সেইকাৰণে অনুমান কৰিছোঁ আপুনি নিশ্চয় শিকাইছে ঠিক মই বুলি ক'লে গোটেইখিনি ভুলকৈ হ'ব মোৰ লগত আমাৰ ওচৰৰ এটা এজন ওজা আছে তেওঁৰ পালি এজনো আহিছে লগতে আমাৰ এগৰাকী আমাৰ লগত প্ৰেচিডেঞ্চি কলেজৰ লগত সততে জড়িত থকা এগৰাকী ব্যক্তি আছে চৰ্দাৰ বাপন শৰ্মাদেউ এই গোটেইখিনি মিলি আমি শিকাইছোঁ যিহেতু এইটো দৰঙী কলাকৃষ্টি ইয়াত আমি যিখিনি জানো পাঁচালী কবি দুৰ্গা বৰমনকৰ ৰচিত যিখিনি পাঁচালী সাহিত্য তাৰ ওপৰতেই বিশেষকৈ দৰং আৰু কামৰূপ অঞ্চলত এই শুকদানি ওজাপালিটো বিশেষভাৱে প্ৰচলিত গতিকে ভাবিছোঁ ভৱিষ্যত প্ৰজন্মক ইয়াৰ অকণমান কিবা দিব পাৰি নেকি সেই ক্ষুদ্ৰ প্ৰয়াসটোহে আমি নিউজ 18ৰ যিটো কাৰ্যসূচী এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি কৰিছোঁ আশা কৰোঁ ভাল হৈছে নিশ্চয় আমাৰ ভাল লাগিছে আৰু বহু কথা পাতিব আছে ছাত্ৰ ছাত্ৰী শিক্ষকসকলৰ সৈতে কিন্তু তেওঁলোকে আচলতে ইমান অনুষ্ঠান আমাৰ বাবে সাজু কৰি ৰাখিছে এক ৰঙীন পৰিৱেশে ইয়াত বিৰাজ কৰিছে গতিকে আমি এনেকুৱা লাগিছে এটাৰ পিছত এটা তেওঁলোকৰ অনুষ্ঠান আমি চাওঁ গতিকে আমি কথা পাতিম কিন্তু পুনৰ আৰু এটা অনুষ্ঠান চাবৰ বাবে আমি আচলতে লোক সামৰিব পাৰে নে কি কয় নীলোৎপল তাকে নহয় ইমানখিনি অনুষ্ঠান ৰাখিছে গতিকে খুব ভাল লাগিছে আৰু মোৰ নিজৰ জেগা বুলি ক'লেও ভুল নহয় মোৰো ঘৰ অকণ ওচৰতে গতিকে ভাল লাগিছে ইমানখিনি অনুষ্ঠান আমি ধুনীয়াকৈ অনুষ্ঠানখিনি ঠিক আছে আমি পলম নকৰোঁ তেওঁলোকৰ পুনৰ আন এটা অনুষ্ঠান চাওঁ তাৰপিছত আমি শিক্ষকসকলৰ কাষলৈ যাম
নৃত্যটোৰ বিষয়ে জানিবলৈ পুনৰ আপোনাৰ কাষলৈ আহিম এই যিটো নৃত্য তেওঁলোকে পৰিৱেশন কৰিলে জানিব বিচাৰিম প্ৰথমে মই নিউজ 18 অসমলৈকে আমাৰ টংলাৰ ফালৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকে শিপা অনুষ্ঠানলৈ টংলালৈকে আহিছে টংলাৰ কাৰণে এটি এটা সৌভাগ্যৰ কথা আৰু গোৱালিনী নৃত্য সম্পৰ্কীয় কথাখিনি আচলতে ঠিক আমাৰ এইটো কোচা নৃত্য কোচৰ নৃত্য হয় গতিকে বিশদভাৱে মই হয়তো কথাটো ক'ব বিচৰা নাই যিয়ে নহওক আমাৰ টংলাৰ যিটো শৈক্ষিক অনুষ্ঠান আমাৰ শৈক্ষিক যিটো পৰিৱেশ প্ৰেচিডেন্সি জুনিয়ৰ কলেজে শৈক্ষিক পৰিৱেশক এনেধৰণে আগবঢ়াই লৈ গৈ আছে যিটো নেকি অভাৱনীয় আমি সঁচাকৈ আনন্দিত যে টংলাৰ যিটো তেওঁলোকৰ যিটো ঐকান্তিক প্ৰচেষ্টা তেওঁলোকৰ শিক্ষাগুৰুসকলৰ লগতে ছাত্ৰ ছাত্ৰীৰ যিটো শৃংখলাবদ্ধতা আৰু তেখেতসকলে যিটো গুণগত যিটো মানদণ্ড আগবঢ়াই গৈ আছে এইটো সঁচাকৈ আমি শলাগ লৈছোঁ আৰু আমি গৌৰৱ অনুভৱ কৰিছোঁ যে এনেধৰণে তেখেতসকলে আগবাঢ়ি গৈ থাকক আমি তাকে কামনা কৰিছোঁ আৰু আজি সকলোৱে তোমালোকৰ কথা ভালকে কৈছে শুনি ভাল লাগিছে ন এনেতো চাগে গালি খাই থাকা গালি খোৱা নে কোন ছাৰ বেছিকে গালি দিয়ে প্ৰকাশ ছাৰ কোনজন প্ৰকাশ ছাৰ আহিব লাগে খুব গালি দিয়ে আপুনি ধন্যবাদ মই পোনপ্ৰথমে গালি দিয়াৰ বাবে মই গালি দিয়াৰ বাবে অলপ বেয়া পায় কিন্তু মানে সিহঁতৰ ভালৰ কাৰণে কেতিয়াবা কৰিব লগা হয় তথাপিও সিহঁতে মোক মানে অতি বেয়া নাপায় হয় আৰু ছাৰৰ কথা কোনে কি ক'বা তোমালোকক গালি দিয়ে নে দিয়ে ছাৰে কি কৰে আৰু মাৰে ঠিক আছে আজি এখন তোমালোকৰ বাবে মুকলি মঞ্চ সদায় ছাৰে তোমালোকক গালি দিয়ে আজি তোমালোকে ছাৰক কিবা এটা চেলেঞ্জ দিয়া ছাৰে কি কৰে ছাৰে মানে ভাল মানুহ হ'বলৈ কয় মানে ভালদৰে পঢ়িবলৈ কয় আমাৰ যিকোনো ক্ষেত্ৰতে ছাৰসকলে বহুত অৱদান আছে ছাৰৰ কিবা চিক্ৰেট আছে নেকি ছাৰে আৰু কি কৰে ছাৰে গান গায় ঠিক আছে ছাৰে বোলে গান গায় এইটো সম্পূৰ্ণ মিছা কথা কৈছে মই গান গাব নাজানো মই কিন্তু ইনস্পায়াৰ কৰি ভাল পাওঁ গান গাবৰ বাবে ছাৰে বোলে গান গাব নাজানে এতিয়া কাৰ কথা বিশ্বাস কৰোঁ মই আচলতে সঁচাকৈ গান গাব নাজানো সিহঁতে মই গান নাচ এইবিলাকত নাথাকোঁ কাৰণে আজি তেওঁলোকে আপোনালোকৰ আগত এনেকুৱাকৈ কৈছে তথাপি ছাৰ আজি আমাৰ কাৰণে ছাৰে গাব কিন্তু ছাৰে লগত কোনোবা ডেন্সাৰ বিচাৰিছে লগত কোনোবা নাচিব লাগিব কোন আহিবা গান হেল্প কৰি দিলে ভাল হ'ব আৰু ছাৰৰ লগত কোনোবা গান গোৱা ছোৱালী এজনী আহিলেও ভাল হ'ব ছাৰৰ লগত ছাৰক কোনে হেল্প কৰিবা ক্লাছত তেতিয়া কমকৈ গালি খাবা আহি যোৱা ঠিক আছে তুমি ছাৰক সহায় কৰিবা আৰু নাচিবা কোনে মাতি দিলে ভাল হৈছিলে আৰু এজন ল'ৰা লাগে ছাৰক কোনে খাম দীপাংকৰ কাৰ নাম দীপাংকৰ নাথ ছাৰৰ ফেভৰেট ষ্টুডেণ্ট নেকি তুমি ছাৰে ভাল পায় কিজানি ছাৰে ভাল পায় ঠিক আছে আৰম্ভ কৰোঁ হয় দীপাংকৰে কৰিব মই মানে আঠ ধৰি হুই নাচনি ঐ বহাগী আকৌ আহি পালেহি হুই নাচনি ঐ কুলিয়ে দিলে বিহুৰ জাননী শুনিলে ঐ ঢোলৰ মাত বিহু বিহু লাগে গাত শুনিলে ঐ পেপাৰ মাত চেতনা নাথাকে গাত হুই নাচনি ঐ বহাগী আকৌ আহি পাবহি আকৌ আহি পালেহি ঐ ছাৰৰ কথাই সঁচা হ'ল ছাৰে সঁচাকৈ গান গাব নাজানে ঠিক আছে আমি পৰৱৰ্তী অনুষ্ঠানলৈ আগবাঢ়িছোঁ টংলাৰ প্ৰেচিডেন্সি জুনিয়ৰ কলেজ টংলাই আজি সঁচাকৈয়ে এক আমাৰ গৌৰৱৰ আজি মুহূৰ্ত এই মুহূৰ্তত আমি আজি আমাৰ মাজত উপস্থিত হোৱা নিউজ 18 অসমৰ তেখেতসকলৰ সম্পূৰ্ণ দলটিক তেখেতসকলৰ আমাৰ বাবে তেখেতসকল আজি আমাৰ বাবে ডাঙৰ আৰ্টিষ্ট গতিকে আমি তেখেতসকলক এই সুযোগতে আদৰিব বিচাৰিছোঁ শিপা এক সন্ধান এই অনুষ্ঠানৰ প্ৰডিউচাৰ আমাৰ মাজত উপস্থিত আছে ইভা মহন্ত বাইদেউক আনুষ্ঠানিকভাৱে আমি আদৰণি জনাব বিচাৰিছোঁ এখন গামোচাৰে আদৰণি জনাইছে মহাবিদ্যালয়ৰ অধ্যক্ষ মোহন শৰ্মা ছাৰে এয়া আমাৰ মাজত ইভা মহন্ত বাইদেউ প্ৰডিউচাৰ
এয়া নেপালী সম্প্ৰদায়ৰ তৰফৰ পৰা টিকাৰে ইভা মহন্ত বাইদেউক আদৰণি জনাইছে লগতে কোচ ৰাজবংশীসকলৰ তৰফৰ পৰাও এখনি গামোচাৰে তেখেতক আদৰণি জনাব এখনি আৰনাইৰে আদৰণি জনাব আমাৰ এগৰাকী ছাত্ৰীয়ে ইয়াৰ পিছত আমি নীলোৎপল চলিহা ডাঙৰীয়াক আদৰণি জনাব বিচাৰিছোঁ আদৰণি জনাইছে আমাৰ টায়ানাথ উপাধ্যায় ছাৰে প্ৰডাকশ্যন এছিষ্টেণ্ট ইয়াৰ পিছত আমি আদৰণি জনাব বিচাৰিছোঁ এয়া নীলোৎপল চলিহা ইয়াৰ পিছত আমি আদৰণি জনাম মনোজ দুৱাৰা কেমেৰামেন মনোজ দুৱাৰা কেমেৰামেন এখেতক আমি আদৰণি জনাইছে হৰেশ্বৰ ডেকা ছাৰে এয়া আমাৰ মাজত কেমেৰামেন মনোজ দুৱাৰা ইয়াৰ পিছত আমি আন এগৰাকী কেমেৰামেন যিজনে ইতিমধ্যে আমাৰ কেমেৰা চলাই আছে তেখেতক আদৰণি জনাব বিচাৰিছোঁ তেখেতক আদৰণি জনাইছে প্ৰকাশ শৰ্মা ছাৰে এয়া আন এজন কেমেৰামেন পংকজ বৰা ডাঙৰীয়াকো নেপালী সম্প্ৰদায়ৰ পৰা টিকাৰে সম্ভাষণ জনোৱা হৈছে ইয়াৰ পিছত যিগৰাকী ব্যক্তিৰ সফল প্ৰচেষ্টাত আমাৰ মাজত আহি নিউজ 18 আছাম উপস্থিত হৈছে সেইগৰাকী আমাৰ সকলোৰে পৰিচিত বিশেষকৈ আমাৰ শিক্ষাগুৰুসকলৰ পৰিচিত আমাৰ মাজত উপস্থিত থকা এইগৰাকী হৈছে ৰিপুঞ্জয় নাথ এখেতকো আমি এই সুযোগতে আদৰণি জনাব বিচাৰিছোঁ আদৰণি জনাইছে মোহন শৰ্মা ছাৰে শিক্ষাৰ্থীসকলৰ অনুষ্ঠান চলি থাকিব লগতে আমি এগৰাকী শিক্ষাগুৰু দেখিলোঁ তেওঁ কিমান ভাল গান গায় আৰু এবাৰ আমি শিক্ষকসকলৰ সৈতে কথা পাতোঁ আমি অধ্যক্ষ মহোদয়ৰ সৈতে কথা পাতোঁ অধ্যক্ষ মহোদয়ক মই আমাৰ মাজত বিচাৰিম বাকী যিসকল আপুনি ইতিমধ্যে উল্লেখ কৰিছে যিসকল আপোনাৰ লগতে যিসকল শিক্ষাগুৰুৰ প্ৰচেষ্টাত আজি 2012 চনৰ পৰা এই যাত্ৰা চলি আছে গতিকে আমি তেওঁলোকৰ সৈতে চিনাকি হ'ব বিচাৰিম কথা পাতিব বিচাৰিম আমাৰ মাজত আছে তেখেত উপাধ্যক্ষ প্ৰকাশ শৰ্মা ছাৰ তেখেতে একেবাৰে কলেজখনৰ প্ৰতিষ্ঠা কালৰ পৰা এক কৰ্মী আৰু আমাৰ কাৰণে অকল শিক্ষকে নহয় তেখেত এখন নিষ্ঠাবান কৰ্মী আমাৰ মাজত আছে টায়ানাথ উপাধ্যায় তেখেত নেপালী বিভাগৰ শিক্ষক তেখেতে এজন গানো গায় কিন্তু তেখেতে গানো গায় তাৰপিছত আমাৰ মাজত আছে বডো MIL-ৰ শিক্ষক বসন্ত বড়ো ছাৰ আৰু তেখেত আমাৰ মাজত আছে দুৱাৰিকা চৌহান তেখেতে ছায়েন্সৰ শিক্ষক আমাৰ ছায়েন্সৰ শিক্ষক চানু চৰকাৰ আছে আমি চবে হাততালি দিব লাগে আমাৰ কমাৰ্চৰ চকৰ সিং বড়ো ছাৰ আছে তেখেত কমাৰ্চৰ একাউণ্টেঞ্চি বিভাগৰ কমাৰ্চৰ অভিজিত ডেকা ছাৰ আমাৰ মাজত বিজয় কুংকুৰ দৈমাৰী তেখেত মেথছৰ শিক্ষক আমাৰ মাজত বেংগলী MIL-ৰ আছে সঞ্জয় চৰকাৰ আমাৰ মাজত আছে চিন্তু চক্ৰৱৰ্তী তেখেত ছায়েন্সৰ আমাৰ কম্পিউটাৰ ছায়েন্সৰ আছে জানু বৰুৱা ইংলিছৰ বিভাস সেনগুপ্ত আছে কমাৰ্চৰ নাৰায়ণ চেত্ৰী ছাৰ আৰু ইফালে আছে এখেত ভাস্কৰ জ্যোতি শৰ্মা তেখেত অসমীয়া বিভাগৰ আৰু হীৰাথিয় হ'ব লাগে এখেত বুৰঞ্জী বিভাগৰ হীৰামণি ৰাভা আমাৰ শিক্ষা বিভাগৰ কাকলি বৰুৱা তেখেত অসমীয়াৰ জুৰিতি বৰুৱা ইফালে মাম্পি আছে তেখেত ইংলিছৰ মাম্পি তেখেত বিজয়া ডেকা তেখেত শিক্ষা বিভাগৰ আৰু পলিটিকেল ছায়েন্সৰ হৰেশ্বৰ ডেকা আৰু দুই এজন শিক্ষক আমাৰ ইতিমধ্যে কৰবাত গৈছে কি জানো আনুষ্ঠানিক পৰিচয় হ'ল শিক্ষাগুৰুসকলৰ এবাৰ তোমালোকৰ পৰা জানিম কোনে কাৰ কথা ক'বা হাত দাঙা আৰু এজন আছে আমাৰ তৰ্কশাস্ত্ৰ বিভাগৰ বিনয় কলিতা ছাৰ তেখেত আমাৰ অতি নিষ্ঠাবান কৰ্মী তেখেতৰ হয় এবাৰ তোমালোকৰ ওচৰত আহিছোঁ কোনে কোনজন ছাৰ আৰু মেমৰ কথা ক'বা হাত দাঙা কোনে কাৰ কথা ক'বা ইয়েছ কোন ছাৰ কোন মেথছৰ কোন ছাৰ বিজয় দৈমাৰী চিক্ৰেট নে তেওঁ কি কৰে গাই নাচে নে গালি দিয়ে কি কৰে গালি দিয়ে মাজে মাজে আৰু ভালো পায় কিয় ভাল লাগে মানে ভাল লাগে আৰু ক্লাছটো কৰি বেছি অকল মেথছৰ ক্লাছ কৰিয়ে ভাল লাগে বেলেগো ভাল লাগে মেথছটো আৰু বেছি এনজয় লাগে ঠিক আছে আৰু এবাৰ কাৰ ওচৰত যাওঁ ঠিক আছে তুমি ক'বা কোনজন বিভাস ছাৰ বিচাৰিম ওচৰত আমার বিভাষার বহুত ভাল আছে ইংলিশ পড়ায় কিউট আছে স্যার আৰু আমাক ঝুমুৰ শিকোৱাত সহযোগ কৰিছে আমাৰ লগত নাচিছে বহুত এনজয় কৰে স্যাৰ তোমালোকে যেতিয়া ঝুমুৰ নাচিবা ছাৰৰ লগত নাচিব হ'ব ঠিক আছে এবাৰ কলেজ যাওঁ এফালে আহিছোঁ আমাৰ সব টিচাৰ ভাল হয় কিন্তু আমাৰ মেথছ টিচাৰ বিষয়ত ক'ব বিচাৰোঁ ছাৰে ইমান ধুনীয়াকৈ বুজাই মেথছৰ কোন আছিলে গণিত থিয় হৈ দিলে ভাল হয়
বুজাই যে আপোনাক টিউশ্যনৰ প্ৰয়োজনে নপৰে ছাৰে পুৰা আপোনাৰ কনচেপ্টটো ক্লিয়াৰ কৰি দিয়ে আৰু ছাৰ বহুত ভাল হয় সদায়তো ভালটো কৈয়ে থাকা আজি এখন মুকলি মঞ্চ মনত যদি কিবা বেয়াও আছে ক'ব পাৰা কিবা কমপ্লেইন আছে যদি দিব পাৰা নাই কমপ্লেইন সেনেকৈ নাই ছাৰে আজি অন্তত তোমালোকক গালি নিদিয়ে নাই ছাৰে গালিও দিয়ে মই ছাৰৰ গালিও খাই পাইছোঁ আৰু একবাৰ মাৰো খাই পাইছোঁ এবাৰ হোমৱৰ্ক কৰিব দিছিলোঁ হোমৱৰ্ক কৰা নাছিলে পিটিছোঁ কিন্তু সেইটো মানে কি হৈছিলে মোৰ হোমৱৰ্ক যোনদিনা দিছিলে আগদিনা মই এবচেণ্ট আছিলোঁ মই গম পোৱা নাছিলোঁ ছাৰে তথাপিও মোক মাৰিলে একচুৱেলি মাৰিব নালাগিছিলে সেইদিনা বাৰু তাৰ কাৰণে মই চৰি খুজিছোঁ এতিয়া তাৰমানে ছেকেণ্ডৰ আগত বিদ্যা প্ৰেচিডেঞ্চি জুনিয়ৰ কলেজত এতিয়াও সেইটো চলি থাকে মই বিজ্ঞান শাখাৰ পৰা হয় মই চানু ছাৰৰ বিষয়ে অলপ কওঁ তেখেতে যি পঢ়ায় মই বহুত ভালকৈ বুজি পাওঁ আৰু তেখেতে মানে বহুত ভালকৈ কোনজন থিয় হৈ দিয়ক বিচাৰি তেখেতে মাজে মাজে গালি দিয়ে তথাপিতো গালিবোৰ আমাৰ আশীৰ্বাদ যেনহে লাগে সেইকাৰণে মোক বহুত ভাল লাগে প্ৰথমবাৰ বাবে শুনিছো গালিবোৰ আশীৰ্বাদ হয় পিছে মই ফিজিক্স পঢ়াওঁ সিহঁতক তো ফিজিক্সটো অলপমান ইহঁতে টান পায় মই ইমান ধুনীয়াকৈ ইজিলি বুজাওঁ তথাপিও যেতিয়া বুজি নাপায় তেতিয়া মই গালি দিওঁ সঁচা কথা ক'ব গ'লে ফিজিক্সৰ দৰে টান ছাবজেক্ট এটা যদি এনেকুৱা এজন টিচাৰে পঢ়াত ভাল হ'ব নে কি কয় ধন্যবাদ জনাইছোঁ এবাৰ মই বিজয়া মেম আৰু মই এডুকেশ্যনৰ মেমক বিজয়া মেম আৰু কাকলি মেমৰ বিষয়ে ক'ব বিচাৰিছোঁ মানে মেমত ইমান ধুনীয়াকৈ বুজাই মানে এডুকেশ্যন মানে বুজিবৰ কাৰণে আৰু মেম প্ৰশংসা বহুত শুনিলোঁ এবাৰ যদি কোনোবাই কাৰোবাৰ চিক্ৰেট কোৱা তেতিয়াহে যাম নহয় বহুত ক্লাছত বহুত গালি দিয়ে এইকেইদিন বহুত মৰম দি আছে আৰু মৰমো কৰে বাৰু মেমে চাগে গম পাইছে নিউজ 18 আহিব এইকেইদিন মৰম মানে গালি দিয়ে আমাৰ মৰমৰ ভালৰ কাৰণে গালি দিয়ে সেইটো নকওঁ আমাক বহুত মৰমো কৰে আৰু যিজন ছাৰ পলাই আছে তেওঁ বহুত লাজুকা হয় আমি জানো ছাৰক ভাল পাওঁ বেছি জানো বলাইছে আহিব লাগে কম্পিউটাৰৰ ছাৰ আমাৰ জানো ছাৰ আহিব লাগে আৰু গান গাব লাগে জানো ছাৰে গান গাই মই এবাৰ শুনিছিলোঁ আপুনি এবাৰ গালে ভাল পাম এইটো মিছা কথা আছিলে মই গান নাগাওঁ এইটোতো একদম মিছা কথা আছিলে গান নাগাওঁ একচুৱেলি মোৰ কিবা এটা তেওঁ ক'ব বিচাৰিছে উঠি আহক মই লগতে মই গাই দিব পাৰিম এওঁৰ লগত মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি দেখো তোমাৰ বুকু স্মৃতি গলি কখনো যদি মনে পড়ে যায় পারব কি ভুলতে যদি কখনো আমার বলা কি যায় গো সেই প্রথম প্রেমের রঙিন ছোঁয়া তোমালোকক ইমানেই ভাল পায় গান ভালকে নাজানে যদিও গাইছে ছাৰ আপুনি এবাৰ নিশ্চয় ভালকে গাব ৰিহাৰ্চেল আছিলে বাৰু তথাপি মই গাবলৈ চেষ্টা কৰিছোঁ সুৰশিল্পী জয়ন্ত হাজৰিকাগী মোৰ মিনতি তৰা হৈ যদি তোমাৰ আকাশ মোৰ এই
যদি সুৰ হয় মোৰ এই গান যদি সুৰ হয় তোমাৰ মনত ৰব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ মোৰ এই গান যদি সুৰ হয় মোৰ এই গান যদি সুৰ হয় তোমাৰ মনত ৰব ধন্যবাদ জনাইছো প্ৰেচিডেন্সি জুনিয়ৰ কলেজৰ আপোনালোকে ইতিমধ্যে দেখা পালে শিক্ষক শিক্ষাৰ্থী কোনো আচলতে কোনো দিশতে পিছপৰা নহয় একে পৰিৱেশে একে উৎসাহ উদ্দীপনা অব্যাহত থাকিব এটা বিৰতিৰ সময় হৈছে পিছফালৰ পৰিৱেশ দেখিছে আৰু বহু অনুষ্ঠান আপোনালোকৰ বাবে সাজু আছে আৰু লগতে আমি তেওঁলোকৰ বাবে লৈ অহা বিশেষ চেলেঞ্জো আমি সাজু কৰি থৈছো এটা সৰু বিৰতি আঁতৰি নাযাওঁ বিৰতিৰ পিছত উভতি আহি আছো উপস্থিত হৈছো টংলাৰ প্ৰেচিডেন্সি জুনিয়ৰ কলেজত জজ কমিছে নেকি এফালে কমিছে নি ঠিক আছে তোমালোকে যিবোৰ অনুষ্ঠান সাজু কৰি থলা আমি চালো এবাৰ আমি তোমালোকৰ বাবে চেলেঞ্জ লৈ আহিছো মই শিক্ষকসকলৰ পৰা বিচাৰিম 4 গৰাকী আৰু ছাত্ৰসকলৰ পৰা 4জন ছাত্ৰ বিচাৰিম 4জন ছাত্ৰ আহিব লাগে অলপ জোৰ থকা আৰু এফালে শিক্ষকসকলৰ পৰা 4জন আহিব লাগে আৰু নাম কোৱা জানু ছাৰ জুৱেল ছাৰ আৰু 4জন ঠিক আছে আৰু এগৰাকী এতিয়া আপোনালোকৰ মাজত কি কম্পিটিশ্যন হ'ব সেয়া কৈ দিছো কুকুৰা যুঁজ কোনে আগতে খেলি পাইছে আগতে কোনে কুকুৰা যুঁজ খেলি পাইছে আহি যোৱা তুমি খেলি পাইছা খেলিব নালাগে তুমি খেলৰ নিয়মটো কৈ দিয়া খেলৰ নিয়মটো মানে এনেকা ধৰি ল'ব লাগিব আপোনালোকে শিকি লওক এনেকে খেদিব লাগিব ইটোৱে সিটোক খেদি কিনে যদি এখন হাতো এৰা যায় আউট এখন হাত এৰা গ'লে আউট মানে ভৰিখন পৰিব নোৱাৰিব হাতো এৰা যাব নোৱাৰিব ঠেলি পেলাব এনেকে হয় ঠিক আছে আমি মই অধ্যক্ষ মহোদয়ক বিচাৰিম কাউণ্টডাউন দিবৰ বাবে হয় আপুনি বিচাৰক কাউণ্টডাউন দিব লাগে আমি ষ্টাৰ্ট কৰোঁ ৰেডি ঠিক আছে এফালে ছাত্ৰৰ পৰা আমাৰ মাজত আছে নিতুল আৰু ৰিপম তাৰপিছতে আছে আমাৰ যতীন আৰু ৰবি আমাৰ শিক্ষকৰ হৈ আছে বিভাস ছাৰ আমাৰ হৰেশ্বৰ ডেকা ছাৰ অভিজিত ডেকা ছাৰ বিজয় ছাৰ চানু ছাৰ আৰু মহৰ্ষি আমি আৰু অলপ জেগা উলিয়াই দিওঁ ঠিক আছে কিমান পাৰোঁ এই হাঁহ আৰু কুকুৰাৰ যুঁজ আমি উপভোগ কৰিম বিজয় ছাৰ আৰু খেল আমি আপোনালোকৰ মাজলৈ লৈ আহিম কিন্তু কৈছোঁ যে বিভিন্ন ধৰণৰ অনুষ্ঠান আমাৰ বাবে তেওঁলোকে সাজু কৰি ৰাখিছে যিসমূহ অনুষ্ঠানত আমি অসমীয়া জাতিয়ে গৌৰৱ অনুভৱ কৰিব পাৰোঁ মহোহোলৰ সাজু কাছ একলা বামুণৰ হাৰিয়া পেট মন্ত্ৰ মাতে লেট পেট হাৰিয়া পেটত পৰিল পানী জমে মানুহে টানা টানি খৰচা বেটাই বাৱে হাল প্ৰেমানন্দে
আমি নাছিলে এতিয়া মুখখন দেখুৱালে ভাল লাগিব ধন্যবাদ শুভেচ্ছা থাকিল তোমালোকলৈ ছাত্ৰসকলে দেখুৱালে তেওঁলোকে কি কৰিব পাৰে এবাৰ ছাত্ৰীসকলৰ পাল কি দেখুৱাবা ঝুমুৰ আমি ঝুমুৰ দেখুৱাওঁ হ'ব সাজু ঝুমুৰৰ বাবে সাজু হোৱাৰ বাবে আমি এই প্ৰেচিডেঞ্চি জুনিয়ৰ কলেজৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত দুগৰাকী বিশেষ ব্যক্তি আমাৰ সৈতে আছে আমি তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিছোঁ প্ৰফুল্ল বৰুৱাদেৱ আমাৰ সৈতে আছে আমি আৰম্ভণিতে কলেজৰ যিটো থিম ছং শুনিলোঁ সেই সুৰটো ছাৰ আপুনি ৰচনা কৰিছে স্বাগতম জনাইছোঁ আমাৰ হয় নমস্কাৰ আজি জয় জয়তে আমাৰ টংলাৰ প্ৰেচিডেঞ্চি কলেজলৈ অহাৰ বাবে নিউজ 18 অসমলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে যাতে আপোনালোকে আহি আমাৰ এই কলেজখনক কিছু উৎসাহিত কৰে তাৰ বাবে আশা কৰিলোঁ ধন্যবাদ জনালোঁ আৰু এগৰাকী বিশিষ্ট ব্যক্তি আমাৰ সৈতে আছে আমি তেখেতৰ কাষলৈ আহিছোঁ স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ হয় ধন্যবাদ পোনপ্ৰথমতে মই নিউজ 18 চেনেলক ধন্যবাদ জনাইছোঁ তাৰ লগতে মই টংলাৰ প্ৰেচিডেঞ্চি কলেজক বিশেষভাৱে ধন্যবাদ এইটো কাৰণত জনাবলৈ ওলাইছোঁ যে আপোনালোকে যিটো উদ্দেশ্য লৈ অসমত শিপাৰ সন্ধানত ঘূৰি আছে তেওঁলোকে বিভিন্ন লোককৃষ্টিখিনি আপোনালোকক দেখুৱালে তাৰ পৰা মই অনুমান কৰিছোঁ আপোনালোকে শিপাৰ সন্ধান নিশ্চয় এই প্ৰেচিডেঞ্চি কলেজত আপোনালোকে পাইছে ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে ঝুমুৰ নৃত্য আমাৰ বাবে সাজু হৈছে ভাদরে করমা সালে ও ভাদরে করমা সালে ভাদরে করমা সালে ও ভাদরে করমা সালে একো ছোড়ি হাই রে একো ছোড়ি মুখে দেখে ঘুরি ঘুরি গো একো ছোড়ি एको छोड़ी हाय रे एको छोड़ी मोके देखे गोरी गोरी गो एको छोड़ी चपे 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 ओ ताना नाय रे गो ताना नाय रे नाय ताना नाय रे गो ताना नाय रे नाय ধন্যবাদ জনাইছোঁ আমি কৈছোঁ যে সকলো জাতি জনগোষ্ঠীৰ লোক এখন যেন ক্ষুদ্ৰ অসমত আহি আমি উপস্থিত হৈছোঁহি সকলোৱে নিজৰ যিসমূহ আচলতে কলা কৃষ্টিৰে সাজু হৈ আছে ঝুমুৰৰ পিছত এবাৰ নেপালী সম্প্ৰদায়ৰ যুৱক যুৱতীসকল সাজু হৈ আছে সাজু তোমালোক কি পৰিৱেশন কৰিবা আমি নেপালী দেউচী বাইলি
আমি চাইছোঁ, কিন্তু কেৱল আমি কৈছোঁ যে বিভিন্ন জনগোষ্ঠীৰ নৃত্যানুষ্ঠান নহয়, সকলোখিনি লৈ আচলতে প্ৰেচিডেঞ্চি জুনিয়ৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকল সাজু হৈ আছে। এবাৰ ছাত্ৰীসকলৰ কাষলৈ আহিছোঁ। দৰ্শক মণ্ডলী আৰম্ভ কৰিছোঁ বিয়া নাম বুলি, নাজানো ৰাইজসকল বিয়া নাম গাব, কিবা ভুল হ'লে ৰাইজ ধৰাই ল'ব। হৰি বোলা, হৰি বোলা, হৰি বোলা। ধন্যবাদ জনাইছো। হাত চাপৰি এটা হ'ব লাগে এওঁলোকৰ বাবে। আৰু আমি কৈছোঁ এবাৰ যদি ছাত্ৰই নিজৰ অনুষ্ঠান দেখুৱাইছে, এবাৰ ছাত্ৰীসকলক টক্কৰ দিবলৈ এজন ছাত্ৰই বা অকলে আগবাঢ়ি আহিছে। কিহে টক্কৰ দিবা? নমস্কাৰ, সমূহ ৰাইজলৈ মই নমস্কাৰ জনাইছোঁ। মই কমেডি অনুষ্ঠান কৰিবলৈ ওলাইছোঁ। খাপলাং কাকা যিদিনাখন মৰিছিল তাৰ পিছদিনাখন তেখেতে মোক সপোনত আহি গৈছিল, মই আকৌ আহিম অসম দেশলৈ, হাঁহিৰ মাজেৰে দুখ সুখ কৰিবলৈ, আৰ্তজনক সহায় কৰিবলৈ। অসমীয়া ভাইসকল সদায় হাঁহি মেতি থাকিবি দেই, তেতিয়াহে মোৰ আত্মাই শান্তি পাব। থেত্ৰিকা মই সঁচাচি মৰি গেলোঙে, আয়া আয়া মানে কি বাত্ৰ আজি মোৰ ৰঙিলীলৈকে খুব মনত পৰিছে। মনত পৰিলে নক'ত লগ পাম, মই সঁচাই মৰি গেলোঙে। তাৰপিছত মই খাপলাং কাকা কৈছোঁ, খাপলাং কা ৰচোন গান এটা গাই দিওঁ, খুব ভাল লাগি যাব দেই। তাৰপিছত মই ইংলিছ গান এটা গাইছিলোঁ। ইংলিছ গানটো আছিল সপোনতে গাইছিলা? হয় হয়। ড্ৰিংকিং ড্ৰিংকিং স্মকিং স্মকিং এভৰিথিং নকৰিবি, কেঞ্চাৰ কেঞ্চাৰ হয় বং ইয়ৰ বুডি, অ' মাই গড successful and the গোলাপ ফুল। অ' খাপলাং কাকা, আপুনি বোলে মৰি গৈছিলে, কথাটো সঁচা নে? তাৰপিছত কৈছে খাপলাং কাই, মূৰ্ছিটো এনেকৈ আকৌ হঠাৎ নোহোৱা থাকিল। মই চকাত এনেকৈ কৈছোঁ, ভয় লাগিছিলে। তাৰপিছত মই কান্দি কান্দি ক'বলৈ ধৰিলোঁ, ঐ খাপলাং কাকা, তুমি আমাক কিয় এৰি থৈ গ'লি? দুখৰ মাজত কোনে হাঁহি বিলাব? ভাগৰবোৰক খংবোৰক কোনে হাঁহিৰে নোহোৱা কৰিব? ঐ খাপলাং কাকা, প্লিজ তুমি আকৌ আমাৰ মাজলৈ আহা, নহ'লে হাঁহিম কেনেকৈ? হাঁহি নহ'লে বাচি থাকিম কেনেকৈ? ঐ খাপলাং কাকা, প্লিজ তুমি আকৌ এবাৰ আমাৰ মাজলৈ আহা। থেংক ইউ। ধন্যবাদ জনাইছোঁ। আৰু এই জাগতে আমাৰ শিপা অনুষ্ঠানৰ যোগেদিও খাপলাং কাকাক ৰাহুল ওচৰত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তুমি তোমাৰ অভিনয়ৰ জৰিয়তে যিখিনি বাৰ্তা দিবলৈ চেষ্টা কৰিছা, আমাৰ আশা কৰিছোঁ দৰ্শকে সেইখিনি বাৰ্তা গ্ৰহণ কৰে আৰু তোমালোকৰ মাজেৰে যাতে তোমালোকে এনেদৰে অভিনয়ৰ মাজেৰে তেওঁক যাতে জীয়াই ৰাখা। ধন্যবাদ জনাইছোঁ। ধন্যবাদ। পুনৰবাৰ এওঁৰ বাবে এটা হাত চাপৰি জোৰেৰে। আৰু এবাৰ ছাত্ৰীসকলক টক্কৰ দিব তেওঁ, কিহেৰে দিবা? মই এটি গীত পৰিৱেশন কৰিম, জুবিন দাৰ। আজি কিয় মনে রাসাই সিরাকি সিরাকি রাগে তোমাকে দুচকুরে তোমারে কিসি দিলো মরমকে সিরাকি সিরাকি লাগে সেইবাবে
আৰু ইতিমধ্যে আমাৰ অসমীয়া জাতিৰ যি বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰিছে আৰু আমি শিক্ষাৰ কথাও কৈছোঁ যে প্ৰেচিডেঞ্চি জুনিয়ৰ কলেজ অসমৰ শিক্ষা জগতৰ এটি চিনাকি নাম হৈ পৰিছে 2012 চনৰ পৰা এই বৰ্ষলৈকে আৰু শিক্ষাৰ কথা আহোঁতে তেওঁলোকে এটা বিশেষ আমাক প্ৰদৰ্শন কৰিব বিচাৰিছে বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীসকলে কি তোমালোকে প্ৰজেক্ট তৈয়াৰ কৰিছা এইটো এটা ফ্লোটিং হাউচ হয় যিহেতু বিগত বহুত বছৰৰ পৰা অসমত বানপানীয়ে বিৰলভাৱে প্ৰকোপ দেখাইছে সেইকাৰণে আমি বানপানীৰ প্ৰকোপ বহু পৰিমাণে ৰোধ কৰিব পৰাকৈ এটা ফ্লোটিং হাউচ বনাইছোঁ এইটো হ'ল তাৰ আচল যোনটো ৰিয়েল মডেলটো আৰু ইয়াতে আমি তাৰ এপ্লিকেশ্যনটো দেখাবৰ কাৰণে ইয়াতে এটা মডেল হাউচ এটা বনাইছোঁ আপোনালোকে ইয়াৰ এপ্লিকেশ্যন চাব পাৰে যেতিয়া মানে বানপানীৰ পানী লাহে লাহে বাঢ়ি থাকিব তেতিয়া ঘৰটো মানে লাহে লাহে পানীৰ লগত ওপৰলৈ উঠি থাকিব পানীৰ যিমান তলত আমি ইয়াতে অলপমান তাৰমানে দৃঢ় ধাতু বা কিবা ধৰণৰ সেনেকুৱা এটা খুঁটা দিব লাগিব যাতে ঘৰটো পানীয়ে তাক ভাঙি নিব নোৱাৰে তাৰপিছত ঘৰটোৰ ওপৰৰ পৰা সেই একে ধাতুৰে মেটেলৰ কিছুমান ৰড দিব লাগিব যাতে পানী আহিলে ঘৰটোৱে উঠি নাযায় মানে একে নিজৰ ঠাইতে থাকি ওপৰলৈ উঠিব পাৰে এইটোৰ দ্বাৰা তাৰমানে মানুহৰ বহু সুবিধা হ'ব তাৰমানে বানপানীৰ সময়ত যিহেতু বহু প্ৰয়োজনীয় বস্তু ধ্বংস হৈ যায় মানুহৰো মৃত্যু হয় বহুত বস্তু ধ্বংস হয় এইটো ঘৰ তাৰমানে যদি প্ৰত্যেক মানুহৰ ঘৰত থাকে তেতিয়াহ'লে বহু প্ৰয়োজনীয় বস্তু বাচি যাব লগতে মানুহৰ নিজৰ প্ৰাণো ৰক্ষা পৰিব সেইবাবে ঘৰটোৰ নাম দিয়া হৈছে ফ্লোটিং হয় সেইকাৰণে ফ্লোটিং হাউচ বুলি কিনে কোৱা হৈছে ধন্যবাদ জনাইছোঁ আমাৰ দৰ্শকক পুনৰবাৰ এই ফ্লোটিং হাউচ আমি দেখুৱাইছোঁ কেমেৰাত বন্দী কৰিছোঁ আৰু যিসকল লোকে আমাৰ অনুষ্ঠান চাই আছে আমি অনুৰোধ জনাম যে তেওঁলোকে এটা প্ৰশংসনীয় পদক্ষেপ লৈছে আৰু ইতিমধ্যে কৈছে তেওঁলোকৰ ফালৰ পৰা 80% তেওঁলোকে গেৰাণ্টি দিছে যে এইটো বাস্তৱায়িত কৰিব পৰা যাব গতিকে এটা বিভাগীয় কৰ্তৃপক্ষৰ দায়িত্ব কাৰণ বানপানীৰ বাবে আমাৰ অসমৰ কেনেধৰণৰ অসমবাসী ৰাইজ কেনে সমস্যাৰ সন্মুখীন হয় সেই আমাৰ বাবে নতুন কথা নহয় গতিকে এটা ফ্লোটিং হাউচ আমি বিচাৰোঁ বিভাগীয় কৰ্তৃপক্ষই এই প্ৰজেক্টটো তেওঁলোকৰ পৰা লওক তেওঁলোকৰ সৈতে আলোচনা কৰক আৰু এইটো বাস্তৱায়িত কৰক আৰু পুনৰ তেওঁলোকৰ বাবে এই পদক্ষেপৰ বাবে এটা হাত চাপৰি সকলোৰে পৰা বিচাৰিম ধন্যবাদ আৰু এইবাৰ পুনৰ আমাৰ বাবে সাজু কৰি ৰখা বিশেষ অনুষ্ঠানৰ মাজলৈ যাব বিচাৰিছোঁ কি লৈ সাজু আছা কি দেখুৱাবা সাঁথাৰ নৃত্য
মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে এক সত্য প্ৰশস্তিৰ ধ্যান মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান আৰু আমাৰ চাওঁতে চাওঁতে এটা ঘণ্টা পাৰ হৈ গ'ল যথেষ্টখিনি ভাল লাগিলে কাৰণ প্ৰেচিডেঞ্চি জুনিয়ৰ কলেজৰ ছাত্ৰ ছাত্ৰী শিক্ষকসকলে শিপাৰ দৰ্শকৰ বাবে ইমানখিনি আচলতে অনুষ্ঠান সাজু কৰি ৰাখিছে তাৰ বাবে সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু বহু সময় তেওঁলোকৰ থকাৰ ইচ্ছা আছিলে কাৰণ আমি আৰু বহু খেল তেওঁলোকৰ বাবে লৈ আহিছিলোঁ কিন্তু এটা খেলতে তেওঁলোকে প্ৰমাণ কৰি দিলে বা তেওঁলোকৰ অনুষ্ঠান আৰু কথা বতৰাই প্ৰমাণ কৰি দিলে যে তেওঁলোকে সকলো দিশতে আগবঢ়া আৰু সকলো প্ৰত্যাহ্বানৰ সন্মুখীন তেওঁলোকে হ'ব পাৰিব আৰু প্ৰেচিডেঞ্চি জুনিয়ৰ কলেজ অসমৰ শিক্ষা জগতত সদায় এনেদৰে জিলিকি থাকক আমি সেয়াই কামনা কৰিছোঁ অনুষ্ঠান সামৰাৰ সময় হৈছে আমি শেষত একেলগে বিহু মাৰিম নে কি কোৱা বিহুৰ বাবে এটা টিম ইতিমধ্যে সাজু হৈ আছে কিন্তু আমি বিচাৰিম শিক্ষকসকল বা সকলো ছাত্ৰ ছাত্ৰীয়ে বিহুত যাতে অংশগ্ৰহণ কৰে হ'বনে ঠিক আছে আৰু প্ৰেচিডেঞ্চি জুনিয়ৰ কলেজৰ শিপাৰ সন্ধান আমাৰ ইতিমধ্যে সমাপ্ত হৈছে আজি আৰু আমাৰ দৰ্শকক মই বিহুৰ মাজত এৰি থৈ গৈ পুনৰবাৰ প্ৰেচিডেঞ্চি জুনিয়ৰ কলেজৰ যাতে অদূৰ ভৱিষ্যতে এনেদৰে তেওঁলোক আগবাঢ়ি যায় সেই শুভকামনা জনাই আমাৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ অধ্যক্ষ মহোদয় প্ৰমুখ্যে শিক্ষাগুৰুসকল সকলোকে বহুত বহুত ধন্যবাদ আমাক সহযোগিতা আগবঢ়োৱাৰ বাবে আৰু পুনৰ এটা শেষত জোৰেৰে হাত চাপৰি নিজৰ বাবে তোমালোকৰ বাবে ঠিক আছে আমি বিহুৰ অনুষ্ঠান সামৰিছোঁ ঐ আহা সোনা সোনি আহা বিহুলৈ ঢোল বাজে পেপা বাজে নাথাকিবা ৰৈ নাচনি হাতে মেলি মেলি কঁকাল ভাঙি ভাঙি পখিলা উৰা দি তাকুৰি ঐ কুৰা দি নাচোন নাচনি বিহু তলি শুৱনি কৰি ঐ বিহু তলি শুৱনি কৰি হে বসন্ত আহিলে কুলিয়ে বিনালে ঐ গছে মনে হলাই ভালে ঐ পাত হে ঢোলৰ মাত শুনিছোঁ ঐ পেপাৰ মাত শুনিছোঁ ঐ বিহু বিহু লাগিছে গাত